শুভ সন্ধিয়া শুভ দীপাৱলী এয়া দীপাৱলীৰ এটি মিনি ব্লগ আপোনালোকলৈ আগবঢ়াইছোঁ ৰাতিপুৱা উঠি দেখিলোঁ যে সকলোৱে দেৱালীৰ কামত ব্যস্ত আৰু সেয়ে আমিও আমাৰ কামত লাগি গ'লোঁ প্ৰথমতে মাটিৰ চাকি কেইগছি তিয়াই থলোঁ যিহেতু সন্ধিয়া আমি লগাব লাগিব আৰু এয়া সন্ধিয়া হোৱাৰ আগতে আমি প্ৰসাদৰ যা যোগাৰ কৰিবলৈ ধৰিলোঁ এফালে দেউতাই কলপুলি পুতিলে ভণ্টিৰ সৈতে আৰু ময়ো এয়া ফুল তুলসী ছিঙি আনিলোঁ আনি গা পা ধুই আকৌ এবাৰ প্ৰসাদৰ যোগাৰত মই লাগি গ'লোঁ প্ৰথমতে ইয়া নৈবতখন সজাই লৈছোঁ এই নৈবতখন মই কালী মন্দিৰত দিবলৈ লৈ যাম তাৰ পাছতে আমি ভতিজাসকলৰ লগত চাকি লগালোঁ কলপুলিটো চাকি লগালোঁ আৰু এফালে আমি ৰংগলী বনাই সকলোৱে ফূৰ্তি কৰি দেৱালী উদযাপন কৰিলোঁ বনোৱা ৰংগলীটো আমি চাকি দিলোঁ এয়া কিছুমান ফটকা ভাইটিয়ে আনিছে তাৰ পাছত আমি সকলোৱে মিলি মন্দিৰলৈ গ'লোঁ মন্দিৰত গৈ সেৱা কাৰিলোঁ এয়া মোৰ মাও চাকি জ্বলাইছে তাৰ পাছত গৈ জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ এবাৰ নাম আৰু ওজাপালি সকলোখিনি শুনি ঘৰলৈ আহিলোঁ আৰু এনেদৰে আজিৰ দিনটো আমি পালন কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকেও দেৱালী উদযাপন